ফেনখনৰ প্ৰাইচটো কিমান? এজনে দোকানী দাদাক সুধি লৈ ফটো মাৰিছিলে, কিন্তু তাৰ পাছতে তেখেত পৰিলে বেয়াকৈ বিপদত। কি বিপদত চাই থাকক। লগতে আমি আজি এক্সপ্ল'ৰ কৰিম কলনচুপাৰ ফেষ্টিভেল বা কলনচুপাৰ মহোৎসৱ। নমস্কাৰ, একদম শেহতীয়াভাৱে দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনাই আপোনালোকক স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। দুটা ভিডিঅ' আমি অলৰেডি দুৰ্গা পূজাৰ ওপৰত দিছোঁ। এইটো ভিডিঅ'ত আমি এক্সপ্ল'ৰ কৰিম মেলা। তেন্তে হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাবলৈ হ'লে ইমান মেলা আগতে লগাই নাচাওকচোন, গোটেইখন নৰ্মেলেই তেনেকৈ, গোটেইখন মানে গাড়ী মটৰ ইয়ালৈকে দিছে খালিয়ে গোটেইখিনি। মই যেতিয়া ডাইৰেক্টলি কথা ক'ব পাৰিছোঁ, ভাবক যাতে মোৰ মাতষাৰ কোনেও নাই শুনা। গতিকে ইয়াত মানুহ তেনেকৈ নায়েই, গতিকে ইমানো পূজা হ'ব ফিল্ডটো ইমান অহা নাই আনকালে লগতে। তুমি কাৰণে আহিবও পাৰে, লাহেকৈ বতৰটো বেয়া আছিলে। কাইলৈ পৰা চাগে হ'ব মানুহ আই থিংক। পোনপ্ৰথমে 50 টকাত মোবাইলৰ কভাৰ দিয়া শুনি অংকুৰজ্যোতি গ'ল মোবাইলৰ দোকানত। হাতত পাই বাটত নেহেৰুৱাব। ব'লকচোন আমাৰ অংকুৰজ্যোতিয়েনো কিনে দেখক। পিছে অংকুৰজ্যোতিয়েও ঠিকে এখন মোবাইলৰ কভাৰ কিনি ল'লে, কিন্তু তাৰ পাছতে অংকুৰজ্যোতি হ'ল অৱস্থা বেয়া। কিয় জানেনে? তাৰ ফোনটো আচলতে অন নোহোৱা হৈ থাকিলে। এতিয়া গম পাইছে যে পিছত ছফ্টৱেৰ মানে বহুত দেখুৱাৰ পিছত গম পাইছে যে ফোনটোৰ ডিছপ্লেখন বেয়া হ'ল। আচলতে তাৰ ফোনটোৰ ডিছপ্লেখন দুদিনমানৰ আগতে ভাল কৰিছিলে, বেলেগ এটা চুঙা লাগি গ'ল পূজা বুলি বেচেৰা। একো নহয়, বেয়া নহয়, ডাইৰেক্ট মাৰিবলৈ এইটো ক'ত এইটো বস্তুটো ক'ত যায়, ডাইৰেক্ট নাযাব নহয়, বস্তুটো খেলিব লাগিব। এইবাৰ পিছে আমাৰ মহাপুৰুষ দুজন সোমালে বন্ধুকৰ দৰদাম কৰাতে বন্ধুক চাট, কিন্তু মোৰ পিছে ইয়াত বৰ বিশেষ ইণ্টাৰেষ্ট নাই। এইবাৰ আকৌ আমাৰ অংকুৰে পুতলা বন্ধুকে সঁচাকৈ এনিমিক বধ কৰে সপোন দেখিলে নেকি আমি পিছে ক'ব নোৱাৰিছোঁ। এইবাৰ আমি ৰ'লোঁ টৰ্চ লাইট আদি চোৱাত, কিন্তু পিছে কিনিবলৈ একো নাই। এনেই চালোঁ আৰু কেনেকুৱানো বস্তু। ক'ব গ'লে পচন্দো নাহিলে। আচলতে আমাক এটা টৰ্চৰ প্ৰয়োজন আছিলে, কিন্তু ইয়াত পচন্দিতা টৰ্চ নোপোৱাত আমি ইয়াৰ পৰা গুচি আহিলোঁ। এইবাৰ আকৌ আমাৰ ছাৰ ৰ'ল দিয়া চলাই দি মৰা বন্ধুক চাবলৈ। চাহ দিনা কেনেকৈ খুলি মাতটো ভাল দিছে ন? প্ৰাইচটো কিমান? 1200। হয়, মিনি ফেনখনৰ প্ৰাইচটো কিমান? আমাৰ অংকুৰজ্যোতিৰ পিছে এইটো বস্তু খুবেই বেছি ভাল লাগিছিলে, কিন্তু কি হ'ব হাতত পইচা নাই, বাজেট মানে অকণমান হাই হ'ল তাৰপিছত থকা পইচাতকৈ, গতিকে তাৰ পৰা গুচি আহিলোঁ আমি। এটা পাণ্ডা দোকানখনত থকা দেখি আমাৰ অংকুৰজ্যোতিয়ে দোকানী দাদাক সুধি পিনি এখন ফটো মাৰিবলৈ গ'ল। পিছত দোকানী দাদাই ক'লে 20 টকা লাগিব বুলি। পিছে চিনটো মোৰ ৰেকৰ্ড কৰিবলৈ নহ'ল। পিছে বাৰু দোকানী দাদাই ধেমালিতে কৈছিলে, ধেমালিতে এটা ভাল চিনো বনিলেহেঁতেন, যিটো মোৰ নিচিনা কোফাটোৱে সেইডোখৰত যদি ক্লিক পেড লগাই পিনি মোৰ ঘৰ নে কি কয়। তাৰপিছত পিছে আমাৰ কথা শুনি দোকানী দাদাই নাহাঁহি নোৱাৰিলে। আৰু এইখন দোকানলৈ মন কৰক, ইয়াত আপোনালোকে যিয়ে নিকিনক চব কেৱল 100 টকা। 100। ইয়াত একদম টুলৰ পৰা আদি কৰি আপোনাৰ বটল চটল কাপ প্লেট এনেকুৱা চিচাৰৰ গ্লাছ সকলো মানে কেৱল 100 টকাতে। দেখিছে নহয়, অংকুৰে এতিয়া চিচাৰৰ গিলাচকেইটা বৰকৈ চাই আছে, পিছে বা কিনিয়ে লয় নে কি কয় নাজানো। পিছে মোৰ ভাল লাগিছিলে এই কাপোৰ ছেটটো 100 টকাত। পিছে কি কৰিব আৰু বাজেট নাই। এইবাৰ আমাৰ অংকুৰজ্যোতি আহিলে টি চাৰ্ট চোৱাত, আৰু সি এটা টি চাৰ্ট এনেই গাৰ ওপৰতে চাই ল'লে, আৰু তাৰপিছত তাৰ বাজেট চাজেট মিলিলে নিমিলিলে নাজানো, কিন্তু চোলাটোহে লগত নানিলে। সেই গাই চিনে চাইছে আৰু মেলা বুলি ল'ৰাটোৱে, কিন্তু
কিনিম বুলি লৈছিলে, সঁচাই চিৰিয়াছলি কিনিম বুলি কৈছিলে, কিন্তু কিবা এটা নহ'ল, চাইজ টাইজ নিমিলিলে। সেইটো কাৰণে আমি আকৌ ইয়াৰ পৰাও এবাৰ গুচি আহিলোঁ। তাৰপিছত মই আহিলোঁ এজন দাদাৰ গুৰিত কি বেলুনৰ কথা পাতিবলৈ, মানে নুফুলোৱা বেলুন অনন্যা বালৈ আনিবৰ বাবে, কিন্তু তাত দামটো বেছি হোৱাত আমি আকৌ বেলেগ এখন দোকানত আহি পিনি দামটো মিলাই মেলি আৰু ল'লোঁ আৰু দিয়ক বেলুন দুই এটা, কি কৰিব আৰু। আৰু গাইছ কিনো এক্সট্ৰাকৈ ভিডিঅ' বনাম, আমি ইয়ালৈ হ'লে কলন চুপাৰ মহোৎসৱ দেখিলোঁ আৰু তাকো এক্সপ্ল'ৰ কৰোঁ বুলি সোমালোঁ। আজি আমি আহিছোঁ কলন চুপাৰ মহোৎসৱ এক্সপ্ল'ৰ কৰিবলৈ আপোনালোকৰ বাবে। তো ব'লক ইয়াত কি দেখা পাওঁ, কি দেখা নাপাওঁ আমি চাওঁগৈ। আৰু যদি সঁচা কথা ক'বলৈ যাওঁ, গোটেই মেলাখনৰ পৰা গোটেই মেলাখন ঘূৰাৰ পিছতো মোৰ নিজৰ বাবে কেৱল ইয়াৰ পৰা এখন কিতাপে নিয়া হ'ল আৰু আজি কলন চুপাৰ মহোৎসৱত ইমান তেনেকৈ দোকান পোহাৰবোৰ নায়েইচোন, গোটেইখন মানে খালী হৈ আছে, কোনোখন দোকান বন্ধ হৈছে, কিবা হৈছে, হয়তো চাগে বৰষুণৰ বাবে হ'ব পাৰে, কাৰণ ইয়াত গোটেইখন পানী হৈ আছে। আৰু দেখিছেনে প্ৰায়খিনি দোকানেই ইয়াত বন্ধ হৈ গৈছে। আৰু সিটো চাইডে আমি নগ'লোগৈ, সিটো চাইডে অকণমান তেওঁলোকৰ থলুৱা সুৰা তেনেকুৱাখিনি দেখিছিলে পাৰে, নগ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক অন্তৰৰ পৰা বহুত ধন্যবাদ। সদায় চাই থাকিব আমাৰ ভিডিঅ'বোৰ, লগ পাম তেতিয়াহ'লে নেক্সট ভিডিঅ'ত, ধন্যবাদ।